সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। থাম্বনেইলখন দেখি গম পাইছেই চাগে যে আজি ভিডিঅ'ত কি হ'বলৈ যাই আছে। আজি চাদৰ মেখেলাৰ অলপমান ৰিভিউ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিবোৰ মই কিনিছিলোঁ। প্লাছ অলপ দেখালোঁ যে মই অলপ চলপ মেচিন চলাবও জানো আৰু দহি গুঠা কামটো বাৰু অলপ চলপকৈ জানো, ইমান নজনা নহয়, বাট ইমান এক্সপাৰ্টো নহয়। পিছে দহি গুঠাৰ ভিডিঅ' অলৰেডি ইউটিউবত আপলোড কৰা আছে, যদি ভালদৰে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ চাব খোজে মোৰ ইউটিউব চেনেলৰ শ্বৰ্টছত যাই চাব পাৰে। পিছে এতিয়া মেইন ভিডিঅ'টোলৈ আগবাঢ়ো বলক তেন্তে। হে ফ্ৰেণ্ডছ, এয়া দেখিছে নহয় এগালমান কাপোৰ লৈ আহিছোঁ, বলকচোন তাৰ ভালদৰে ৰিভিউ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। একদম ফাৰ্ষ্টতে এযোৰ গ্ৰীণ কালাৰ কাপোৰেৰে ষ্টাৰ্ট কৰোঁ বাৰু। ফাৰ্ষ্টতে এযোৰ গ্ৰীণ কালাৰ কাপোৰ ষ্টাৰ্ট কৰোঁ। এইখন হ'ল চাদৰখন ভালেই লাগিছে ন, মোৰতো খুব ভাল লাগিছে। চ' এইখন হ'ল চাদৰখন। ইয়াৰ আচলতে কি মৰম লগা ন। আৰু এয়া যে দেখিছে এই দহি গুঠাবোৰ, এইবোৰ মই নিজেই গুঠিছোঁ। পিছে মই গ্ৰীণ কৈ আছোঁ, এইটো বটল গ্ৰীণত হয়, সকলোৱে গম পাইছে দেখি। পিছে চাদৰখন অলপ পাতল হয়, কিছুমানে মেলি ল'ব অলপমান, কিছুমানে অলপমান লাজ কৰিবও পাৰে, বাট ইমান একো লাজ কৰিব লগা নহয়। আপোনালোকে জাপি ল'লেও এইখন ধুনীয়াই লাগিব। এতিয়া বাৰু মই মেখেলাখন দেখাওঁ। মই ব্লাউজ পিচটো চিলোৱা নাই, পিছে ব্লাউজ পিচটো অকল পিচ হিচাপত দেখাম। মেখেলাখনো চিলোৱা নাই ভালদৰে, জাষ্ট মই আপোনালোকক কাপোৰকেইযোৰ ৰিভিউ দেখাইছোঁ। যিবোৰ চিলাইছোঁ, চিলোৱা নাই কেইযোৰ মই এনেই জাষ্ট খুলি মেলি তাৰ ৰিভিউ দেখাম। যদি আপোনালোকে পাৰচেছ কৰিব খোজে পাৰচেছ কৰি ল'ব পাৰে। কেতিয়াবা চেম কাপোৰ দোকানতে হওক বা অনলাইন শ্বপিঙতে আপোনালোকে দেখা পায়, কিন্তু ইমান খুলি মেলি নেদেখায়। সেইকাৰণে মই ভালদৰে দেখালোঁ, যদি ভাল লাগে বাই কৰিব পাৰে। বহুত বেছি ফুল নাই কাপোৰকেইযোৰত, একদম পাতল চিম্পুল। যদি কেতিয়াবা ওচৰতে কেজুৱেল মিটিং, কিছুমান কেজুৱেল ক'ৰবাত ফুৰিব যায় কেজুৱেলি, তাতে পিন্ধি যাবৰ কাৰণে একদম বেষ্ট হয়, যাব পাৰে। আৰু এইযোৰ কাপোৰ আপোনালোকে 500ৰ ভিতৰত পাই যাব। এতিয়া নেক্সট কাপোৰযোৰলৈ আগবাঢ়োঁ। নেক্সট কাপোৰযোৰ মিছ'ৰ পৰা কিনা হয়। অলৰেডি মই থাম্বনেইলত দি দিছোঁ যে মিছ' ষ্ট্ৰীট শ্বপিং দোকানৰ পৰা লোৱা গোটেইবোৰ কাপোৰৰ মই ৰিভিউ দেখাইছোঁ। এনেকুৱা নহয় যে অকল মিছ'ৰ পৰা কিনিছোঁ, বা তাৰ অনেষ্ট ৰিভিউ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এই চাদৰখনত মাজত যে দেখিছে, মানে আঁচলত থকা যোনটো ভাগ মাজতো আছে, যেনেকৈ মাজতে ওলাইছিল গেৰৰ কাপোৰৰ যোৰা, একজেক্ট তেনেকুৱা। কাপোৰযোৰ অলপমান পাতল কালাৰত আছে, একদম লাইট পিংকো নহয়, লাইট পাৰ্পলো নহয়, তাৰে জাষ্ট কিবা এটা মিশ্ৰণ। একদম একজেক্ট কালাৰটো মোৰ এতিয়া অহা নাই, ক'ব পৰা নাই, বাট কাপোৰযোৰ একদম ভাল লাগে। সকলোৱে পিন্ধিব পাৰে, এনেকুৱা নহয় যে মানে অকল এটা এজৰ মানুহে পিন্ধিব পাৰে, নিৰ্দিষ্ট এজৰ সকলোৱে পিন্ধিব পাৰে। মন্দিৰলৈ নিবও পাৰে কিছুমানে ইচ্ছা কৰিলে, বা মানুহৰ ঘৰত ফুৰিব যাব, এইটো সকলোৰে নিজস্ব ইচ্ছা। পিছে মোৰ কাপোৰযোৰ একদম মজা লাগিছে। ইয়াৰ মেখেলাখন বাৰু দেখাইছোঁ এতিয়া। মেখেলাখনো বৰ মানে দীঘল, মানে মই নিজে 5.3 বা 5.4 ইঞ্চৰ হয়, চ' ওখ মানুহৰ কাৰণে একো প্ৰব্লেমেই নাই, ওখ মানুহে কেৰি কৰিব পাৰে। এইযোৰ একো মানে প্ৰব্লেম নাপাব যে মেখেলাখন চুটি হ'ব বা বহলটো ঘেৰাওটো কম হ'ব, সেনেকুৱা নহয়। মেখেলাখনো ধুনীয়া। ইয়াতে কৈ দিছোঁ যে গোটেইকেইযোৰ কাপোৰ অকল মোৰেই নহয়, ইয়াত মোৰ মাদাৰ ইন ল, চিষ্টাৰ ইন ল দুয়োজনৰে আছে, আৰু মোৰো অলপ চলপ আছে। ভাবিলোঁ যিহেতু গোটেইকেইটাই কিনিছোঁ একেলগে, মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ কেলৈ, ভাবিলোঁ এটা ভাল ৰিভিউ দি দিওঁ, আপোনালোকে কেতিয়াবা পাৰচেছ কৰিলে কৰিব পাৰে। আৰু এইখন মই মিছ'ৰ পৰা কিনিছিলোঁ এই কাপোৰযোৰ। এই কাপোৰযোৰৰ প্ৰাইচ আছিল 380, হয়, 400ৰ পৰা নাছিল, বাট সেই অনুযায়ী বহুত ভাল আছিল। এতিয়া নেক্সট কাপোৰযোৰলৈ আহিছোঁ। এই যে ফাৰ্ষ্টতে দেখালোঁ বটল গ্ৰীণ কাপোৰযোৰ, একজেক্ট কাপোৰযোৰ তেনেকুৱাই, খালী কালাৰ বেলেগ হয়। ইয়াতো কম ফুলৰে হয় কাপোৰযোৰ। এইযোৰ বহুত বেছি মৰম লগা, সকলো মানুহে পিন্ধিব পাৰিব, যাৰ যাৰ মন পচন্দ। ওচৰলৈ ক'ৰবাত ফুৰিব গ'লে বা ঘৰতে কেতিয়াবা গেষ্ট আহিলে, বেছি হেভি পিন্ধিব মন নগ'লে চিম্পুলতে এইযোৰ কাপোৰ পিন্ধিব পাৰে। পিছে এইযোৰ কাপোৰৰ মৰম লাগিছে নহয়, দহি গুঠাৰ পিছত আৰু বেছি মৰম লগা হৈ গৈছে কাপোৰযোৰ। বাইদেউ ময়ে গুঠিছোঁ, হা। প্লিজ গাইজ ডোণ্ট ফৰগেট টু এপ্ৰিচিয়েট মাই ৱৰ্ক, কিউকি মানে ইমান মেহনত কৰি কৰিছোঁ। আৰু মোক মোৰ মায়ে শিকাইছে, মই ভবাই নাছিলোঁ যে কেতিয়াও মই অকলে কৰিব পাৰিম। প্ৰথমতে বিয়াৰ আগতে মায়ে শিকাইছিল, মাৰ লগত হেল্প কৰিছিলোঁ জাষ্ট, বাট বিয়াৰ পিছত গোটেইখিনি অকলে ইমানকেইযোৰ কৰিছোঁ, একদম অসম্ভৱ কথা মোৰ কাৰণে। মোৰতো বহুতে ভাল লাগিছে কৰি পেলাই। ইয়াৰ আগতে মই আৰু মিছ'ৰে অকল চাদৰ মেখেলা হলৰ ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, আপোনালোকে ইমান মৰম দিছিল, সেইকাৰণে ভাবিলোঁ যে মই আৰু বনাওঁ। সেইটোত মোৰ 9.5K পাৰ হৈ গৈছে, অলম'ষ্ট চাগে 10K হ'বই এতিয়া, বাট সি যি কি নহওক সেইবোৰ বেলেগ, আৰু যাতে আগবাঢ়ি যাওঁ সেইখিনি মই কামনা কৰোঁ। বাট আপোনালোকে ইমান মৰম দিছে, সঁচাকৈ বহুত ভাল লাগিছে। এতিয়া আহিছোঁ নেক্সট কাপোৰযোৰলৈ। এইযোৰো লাইট পাৰ্পলত আছে, বাট ইয়াৰ ফুলবোৰ ডাৰ্ক পাৰ্পল, ডাৰ্ক ভায়লেটত আছে, মানে বেঙুনী কালাৰ, যোনটো আমি বেঙেনা খাওঁ যে, সেই বেঙেনা কালাৰটোত আছে। ইমান
মৰম লাগে কাপোৰযোৰ ইয়াত যিহেতু ডিপ পাৰ্পলটো বেছিকৈ হাইলাইট হৈ আছে সেইকাৰণে মই ইয়াত ডিপ পাৰ্পলৰে মানে দহি গাঁঠিছোঁ আপোনালোকে হোৱাইটতো গাঁঠিব পাৰে বা মিক্স কৰিও গাঁঠিব পাৰে মোৰ সেনেকুৱাকৈ ভাল লাগিল ভাবিলোঁ সেইটো বেছি অলপমান এনহেঞ্চ কৰিব চাদৰখনৰ লুকটো সেইকাৰণে সেইযোৰ তেনেকৈ গাঁঠিলোঁ এতিয়া বাৰু মেখেলাখনলৈ আগবাঢ়িছোঁ ইয়াৰ ব্লাউজ পিচটো বহুত মৰম লগা হয় এতিয়া ভালদৰে পটিবোৰ লগোৱা হোৱা নাই চাইড পটিবোৰ সেইবোৰো লগাম পাছে কাম আছে তাত বহুত কৰিবলগীয়া এখন দেখিছে নহয় মেখেলাখন কি মানে খেৰ আছে কিমান বহল আৰু মেখেলাখনৰ লগতে ব্লাউজ পিচটো লাগি আছে ব্লাউজ পিচটো চাওকচোন হাতখন মানে ইমান ধুনীয়া নহয় ভাল লাগিব যদি ভালদৰে চিলোৱা যায় পিছে ব্লাউজ পিচটোৰ গাটো একদম উকা হয় মানে ইমান বেছি একো ফুল চুল নাই ব্লাউজ পিচটোত মিনছ ব্লাউজ পিচটোৰ গাটোত ফুল নাই অকল হাতখনতহে ফুলখিনি আছে অলপমান মোটাকৈ পিছে অলপমান হাত দীঘলকৈ মিনছ 3.4 এনেকৈ স্লিভত চিলালে ভাল লাগিব আৰু এইযোৰ আন এযোৰ কাপোৰ হয় এইযোৰ ইমান মৰম লাগিছে যদি ওচৰতে কেতিয়াবা আপোনালোকৰ মানে বিয়া সবাহ বা তুলনি বিয়া এনেকুৱা খাবলগীয়া থাকে মানে অলপমান যাতে বহুত হেভিও নহয় জাষ্ট মিডিয়াম মানে বহুত মজা লাগিছে কাপোৰযোৰ কালাৰটো ইমান ধুনীয়া ৰাণী কালাৰ হয় আৰু ইয়াত মই অকল গল্ডেন কাৰণ গল্ডেন ফুল আছে যিহেতু মই গল্ডেন ফুলেৰে মিনছ গল্ডেন কালাৰেৰে দহি গাঁঠিছোঁ ইয়াত একদম মজা লাগিছে ন কাপোৰযোৰ ইমান ধুনীয়া কি মৰম লাগিছে যোনে পিন্ধে তাকেই মানে বহুত ধুনীয়া দেখিব এইযোৰো মই পিছে অনলাইনতে কিনা হয় একদম ধুনীয়া লাগিছে নহয়নে ইয়াৰ প্ৰাইচটো পিছে 600 হয় অলপমান বেছি 500তকৈ বাট কাপোৰযোৰ বহুতে ভাল লাগিছে দাম হিচাপে কাপোৰযোৰ বহুত মৰম লগা বহুত স্মুথি হয় আৰু এইখিনিতে মই মোৰ নিউ ভিউৱাৰ্ছবোৰক ক'ব খোজোঁ যে আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে প্লিজ মোৰ ইউটিউব চেনেলত যাই পেলাই গোটেইবোৰ ভিডিঅ' চাব ছাবস্ক্ৰাইব কৰিব প্লাছ আপোনালোকৰ ফেমিলি মেম্বাৰ্ছৰ লগতো শ্বেয়াৰ কৰিব আৰু পুৰণা ভিউৱাৰ্ছবোৰকো কৈছোঁ ছেম একেটা কথাই যে প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত আৰু প্লিজ কমেণ্ট বক্সত কমেণ্টেৰে ভৰাই দিব যাতে মই আগন্তুক আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াই আনিব পাৰে এনেদৰে পিছে এইখন মেখেলাখন আছিল মেখেলাখনো প্ৰায় ঠিক ঠাকে আছিল আৰু ব্লাউজটো ব্লাউজটো চিলোৱা হৈছিল ইয়াত গাটোত এটা সৰু সৰু জাষ্ট মুগা ফুলৰ প্ৰিণ্ট আছে ভালেই লাগে কাপোৰযোৰ এনেকুৱা যদি কাপোৰ আপোনালোকে ক'ৰবাত দেখা পায় বাই কৰিব পাৰে একো প্ৰব্লেম নাই আৰু এইযোৰ হ'ল এযোৰ স্কাই ব্লু অ'চেন ব্লু বুলিয়ে ক'লোঁ কাপোৰযোৰ ইমান মৰম লগা আকাশী নীলা কাপোৰযোৰ ইয়াত বগা ফুল আছে আৰু অলপ অলপ গুণা ফুলৰ ৱৰ্ক আছে ইয়াত ইমান ধুনীয়া কাপোৰযোৰ নহয় মিলি দিলে আৰু বেছি মৰম লগা একচুৱেলি এইযোৰ কাপোৰ মোৰ ছিষ্টাৰ ইন লৰ হয় আৰু এনেকুৱা একজেক্ট ছেইম কাপোৰযোৰ মোৰ আছে সেইযোৰ ব্লেকত আছে অ' মাই গড সেইযোৰ দেখা পালে নহয় আপোনালোকে ক'ব এবাৰ ইমান মৰম লগা মোৰতো সেইযোৰ বৰ প্ৰিয় পিছে এইযোৰ গিফ্ট দিয়া কাপোৰ হয় ইয়াত মই একেবাৰে প্ৰাইজৰ কথা উল্লেখ নকৰোঁ ন' কমেণ্টছ অন ডেট বাট সি যি কি নহওক অভাৰঅল যোনে গিফ্ট দিছে তেখেতক সেই ভিডিঅ'টোৰ সুযোগতে থেংক ইউ জনালোঁ কাপোৰকেইযোৰ ৰিয়েলি বহুতেই মৰম লগা আছিল ভাল আছিল আৰু ইয়াত যিহেতু হোৱাইট ফুল আছে সেইকাৰণে মই হোৱাইট ফুলৰে ইয়াত দহি গাঁঠিছোঁ আৰু এইখন হ'ল তাৰ মেখেলা আৰু এই ছাইড পটি আৰু ব্লাউজ পিচটো আছে এইবোৰ বাৰু চিলোৱা নাই আৰু ফুল ইয়াতে গোটেই মেখেলাখনত ফুল নাই আধালৈকে আছে বাট যিহেতু চাদৰখন বহুত হেভি হয় মেখেলাখন ইমান বেছি ফুল নাথাকিলেও কথা নাই আৰু মেখেলাখন তলৰখিনি বহুতেই হেভি হয় চ' অভাৰঅল গোটেই কাপোৰযোৰ বেছিয়ে প্ৰিটি এতিয়া মই মোৰ নেক্সটযোৰ ভালদৰে মোৰ গাত লৈ দেখাম মোৰ একদম মোৰ প্ৰিয়যোৰ হ'ল দেখিছেনে মোৰ ব্লেক কালাৰযোৰ এইযোৰ ইমান মৰম লগা নহয় মোৰ মানে সঁচাকৈ বহুত ভাল লাগিছে আৰু ইয়াত মই দহিবোৰ অলপ দীঘলকৈ গাঁঠিছোঁ পিছে আপোনালোকে কওকচোন এইযোৰ কাপোৰ মই পিন্ধি গ'লে ফুৰিব গ'লে মোক ভাল লাগিব জানো নিশ্চয় লাগক বা নালাগক কিন্তু মোৰ যিহেতু মৰমৰ প্ৰিয় লাগিছে কালাৰটো মই নিশ্চয়কৈ কাপোৰযোৰ পিন্ধিম আপোনালোকক দেখাম ভিউ দেখাম পিছে মই ইয়াত এটা ৰিলছ বনাব পাৰোঁনে নাই অ' মাই গড জাষ্ট লুকিং লাইক আ ৱাও ব্লেক কালাৰ ৱাও জাষ্ট জ'ক এপাৰ্ট অভাৰঅল কাপোৰযোৰ মোৰ বৰ মৰম লাগিছে আৰু ইয়াক চাওকচোন চাদৰখনত যি ফুলবোৰ আছে একদম মানে লাষ্টলৈকে আছে মানে য'ত ছাইড পটি লগোৱা হয় তালৈকে ফুলবোৰ আছে মই ভাবিছোঁ ছাইড পটি নলগাওঁ ইয়াত মই ছাইড পটি যে ব্লাউজত ইউজ কৰি একদম লং শ্লিভ ব্লাউজ চিলাই মই তেনেকৈ ভাবিছোঁ তেনেকৈ বেছি মৰম লাগিব চাগে আৰু মেখেলাখন চাওকচোন অ' মাই গড অভাৰঅল যদি কাপোৰযোৰ গোটেই পিন্ধো নহয় কেৰি কৰোঁ মৰম লাগিব আৰু কিন্তু এটা কথা ইয়াৰ কাপোৰযোৰ সামান্য অলপমান নেট আছে ট্ৰান্সপাৰেণ্ট হয় ডেটছ ৱাই ইয়াত ব্লেক কালাৰ পেটিকোট পিন্ধিলেহে মানে ভাল হ'ব আৰু এয়া হ'ল এই ব্লাউজ পিচটো হাতত ইয়াতে এনেকুৱা পটি আছে ব্লাউজ পিচটোত সৰু সৰু এনেকুৱা ফুল আছে বাট আপোনালোকে কওক আজি ইমানকেইযোৰ কাপোৰ দেখালোঁ কোনযোৰ বেষ্ট মইতো এইযোৰ 10 out of 10 দিওঁ কাৰণ এইযোৰ মোৰ বৰকৈ প্ৰিয় বাকীকেইযোৰ কাপোৰো প্ৰিয় ভাল লাগিছে কালাৰ চালাৰ এভৰিথিং বাৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনাক সকলোকে ধন্যবাদ দিছোঁ যদি ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ আগলৈ আগবাঢ়ি যাব অ'কে বাই থেংক ইউ আৰু শেষত মই এতিয়া কাপোৰকেইযোৰৰ এটা ফটো আপলোড কৰি দিছোঁ এড কৰি দিছোঁ প্লিজ আপোনালোকে চাওক এনজয় কৰক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ এনেকৈ আপোনালোকে মৰম দি যাব আৰু ভাল লাগি যাব মোৰো তেতিয়াহে
আজিলৈ ৰাখিছোঁ ইয়াতে আৰু নেক্সট ভিডিঅ' আহি আছে প্লিজ এনজয় কৰিব দেই